ন মই চিপাংখন পাম বুলি ভবা নাছিল না বুজিছা নাই এখন তুমি পছন্দ কৰাছিল কামটো গম পাইছো এইটো প্ৰথম খুঁটা পুতিলো আমি লাই খুঁটা আজি আমাৰ লাই খুঁটাটো এইটো ধুনীয়া হৈছে মজবুত প্ৰথম খুঁটা মই উলিয়াই আনিছোঁ দীপাংকৰ পৰা মাতি দিয়া এইটো অন্তু এই চেহাৰাটো দেখি কাম কৰা ল'ৰা যেন লাগে না ইমান ধুনীয়াকৈ মজবুত খুঁটাডাল বনাই আনিছোঁ মই নিহিলে আৰু ধুমুহা বৰষুণ মাঘৰ বিহুৰ উৰুকা নিহলৈকে নিহিলে কিবা নিগেটিভহে আহিছে দেখোন অকুদা নিগেটিভ আহিছে বুজি দিয়ক না আপুনি পৰিব গাত দ হলে ভেটি ডাঙৰ লাগে বাবা হৈ গ'ল আমাৰ দুডাল লাই খুঁটা পুতি সেইকেইডাল অলপ সৰু সৰু লৈ আজা ল'ব নালাগে ভাল কাটিব লাগিব এয়া হৈ আছে নেকি মই অহা নাই কাৰণে ইমান কামৰ বহুত পলম হৈছে কাম নাথাকিলে পাল মৰা একো কাম এটা কৰা নাই এনেই পাল মাৰি আছে বাঁহ কাটি আনিছোঁ সুঠাম বাঁহ নহয় কথা এটা বেয়া নাপাব এইটো আমাৰ হ'ল মিশ্ৰণা জানে এই আপুনি জীৱনত কৰি পাইছে কেতিয়াবা কাম হা এনে দেখাক দেখি কুকুৰে একা ৰখি পালি লাভ নাই আৰাম কৰোঁ ধুনীয়াকৈ এই চিপাংখন লৈ আছে সেইখন দেখিছেনে আৰু এখন দাখন থৈ দিয়ক কি হয় দেখাক দেখি কুকুৰে পালি আশা দি কামৰ নামত ধুদু আমি আৰু একো নাই এনেই দেখাক দেখি কেমেৰা মাৰি আছে যে পুৰা উস্তাদি কৰিব পাৰিম তালৈ ঘটিয়াই দিম বাপ তেখেত আমাৰ কেমেৰা পাৰ্চন ক'ব ন কোনে ভাঙিছে এইটো হেচু চলাই বাহু উস্তাদি মাৰি কেহাইলৈ ভাঙি দিলে এই অৱস্থা আমি দিনত যে যিটো ঘৰ বনাইছোঁ কষ্ট কৰি গাঁত খান্দিছিলোঁ মাটি তুলিছিলোঁ চাবোল মাৰিছিলোঁ এতিয়া ঘৰ এইটো ঘৰ বনালোঁ আমি এইটো ঘৰ এতিয়া আমি শ্বুটিং কৰিম আমি ইয়াতে এই শ্বুটিং কৰিবৰ কাৰণে পৰিৱেশ এটা ক্ৰিয়েট কৰিছোঁ কোনো আছে এইটো এখেতকতো আপোনালোকে চিনি পায় আমাৰ হ'ল বিকাশ তাৰপিছত এইটো হ'ল আমাৰ মৌজাদাৰ দাদা টুপি দাঙি দিওঁ মৌজাদাৰ এতিয়া ইণ্টাৰেষ্টিং কথা হ'ল আমাৰ মাজত আৰু দুগৰাকী অতিথি শিল্পীয়ে সমাগম ঘটিছে এইসকল মই কথা পাতিম তেখেতৰ অলপ তেখেতসকলে ক'লে ৰজাহঁত চাই থাকক আৰু মৰম দিয়ক চাব ঠিক আছে ধন্যবাদ বা প্ৰিয়ংকাৰ কথা কুকুৰে বুজি পায় দেই মহানদা বৈষ্ণৱী কৈছে চিট ডাউন মানে চিট ডাউন আমাৰ আকৌ ৰাগিনী হাঁহিছে হাঁহিটো বৰ ধুনীয়া ছোৱালীজনী চকুকেইটা বৰ ধুনীয়া আকৌ দেবু কিবা ক'বা অলৰেডি আপু আহি গ'ল নতুন অতিথি শিল্পী হিচাপে আহিছে আমাৰ এজনী মাইনা ভণ্টি আৰু ভাইটি তোমালোকৰ নামটো কোৱা মোৰ নামটো ৰাগিনী কাশ্যপ আচ্ছা তোমাৰ নামটো ভাইটি মোৰ নামটো দীপজ্যোতি চেত্ৰী এই আমাৰ ৰজাৰাণী পৰিয়ালৰ সাঙুৰ খাই কেনেকুৱা লাগিছে বহুত বেছি ভাল লাগিছে লাগা নাই আজি প্ৰথমবাৰ আহিছে বা ভাল লাগিছে আমি এতিয়া কি কৰিম ইয়াতে আমি জুই খুৱাম আৰু শ্বুট কৰিম শ্বুট আছে ৰজাৰাণী যিখিনি দৰ্শক আছে তেখেতক কি ক'বা তেওঁলোকক ক'ম যে ৰজাৰাণীখন চাই থাকক আৰু বেছি মৰম দিয়ক যিমান পাৰে আচ্ছা ধন্যবাদ বা শুনা Yeah, you can. Go. Jump. Jump. ক'ত যায় হ'ব লাগে ৰাণীৰ দৰে বহাই থৈ দিছে নিজে বনাই আছে কিহৰ ভিডিঅ' চন্দ্ৰ বৈষ্ণৱী এডাল আমাৰ বিষ্ণু নমস্কাৰ এতিয়া আমি বৰ্তমান আমি 31 ডিচেম্বৰ নিশাৰ এই নৈশ আহাৰ গ্ৰহণ কৰিবৰ কাৰণে আমাৰ এইটো মৌজাদাৰ ঘৰৰ এই বৃহত্তৰ বাৰীখনত আমাৰ এইটো নিয়মৰ মাজতে আগবাঢ়ি আছে শ্বুটিঙৰ মতে মৌজাদাৰ ঘৰ আৰু প্ৰেক্টিকেলি আমাৰ ডাইৰেক্টৰ মঞ্জিত শৰ্মাৰ এইটো প্ৰীতি ভোজ কি হৈ গ'ল বছৰটোত যি বেয়াবোৰ হৈ গ'ল এইবোৰ আঁতৰি যাওক নতুন বছৰ আহি আছে নতুন বছৰটো সকলোৰে শুভ হওক ন
হেপী নিউ ইয়াৰ অল অফ ইউ। সকলোৱে সুখত থাকক, হাঁহি থাকক। এয়া আজি আপোনাৰ 29 তাৰিখ। আজি আমি 31 তাৰিখৰ কাৰণে শ্বুটিং কৰি আছোঁ। আমি আছোঁ আমাৰ পৰিচালক মঞ্জিত শৰ্মাৰ ঘৰ, খুব ধুনীয়া এখন বাৰী। তো আপোনাৰ এয়া বৈষ্ণৱী বহি আছে, এয়া মই। আপোনালোকে ৰজাৰাণীক যেনেদৰে মৰম দি আছে তেনেকৈ মৰম দি থাকিব, আশীৰ্বাদ কৰি থাকিব। এয়া মাংস বনাই আছে, হাঁহৰ মাংস আমাৰ বিকাশে, এইফালে বিকাশ। বৈষ্ণৱীয়ে কিবা ক'ব। এয়া মৌজাদাৰ ঘৰ বোৱাৰী। এতিয়া মোৰ একো ক'বলগীয়া নাই, যি ক'বলৈ আছিলে মোৰ চন্দ্ৰই ক'লে বাৰু। তথাপিতো ৰাইজৰ কাৰণে নতুন বছৰৰ এটা শুভেচ্ছা। নতুন বছৰ ইংৰাজী নৱবৰ্ষ সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে থাকক, সুস্থ থাকক, হাঁহি থাকক, আমাক মৰম দি থাকক, ৰজাৰাণী চাই থাকক। আৰু এইফালে আমাৰ বিকাশে হাঁহৰ মাংস বনাই আছে। ইতিমধ্যে কিমান ঘূৰি পেলাই ঘূৰা। আমি আৰু 5টামান বছৰলৈকে ৰজাৰাণী দেখুৱাই থাকিম। ৰজাৰাণী চেঞ্জ হৈ থাকিব, 5টা বছৰলৈ কিন্তু ৰজাৰাণী চলি থাকিব, ডাইৰেক্টৰ একেটা থাকিব। জুলাইৰ পৰা ধৰক এপ্ৰিলৰ 12 তাৰিখলৈকে ছুটি এটা লাগে দিব।